Good morning everyone. Ako iti nutun video le apnalok সকলোকে স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আৰু আমাৰো বৰ্তমান খবৰ খুবেই ভাল আৰু এই ৰাতিপুৱাতে আমি ৰেডি পুৰা কাপোৰ চাবৰ পিন্ধি ৰেডি হৈছো ভাবিছে চাগে আপোনালোকে মানে ইমান ষ্টাইল কৰি আছো ক'ত যাওঁ কি কৰো আৰু হেবিলাক কৈ থাকিম বাৰু লাহে লাহে প্ৰথমতে মই কওঁ আমি আজি মানে আমাৰ ট্ৰেইন আছে অলপ দেৰিকে আমি এটা সৰু এটা ট্ৰিপত যাব ওলাইছো ফ্যামিলি পুৰা গতিকে কেভাই 4:30 মান বজাৰ পৰাই মানে ওলাই আছো সোনকালে ট্ৰেইনখন আছে 6:20 নে 6:15 কিবা এনেকুৱা একেবাৰে সোনকালে আছে সেই কাৰণে গতিকে একেবাৰে ৰাতিপুৱাতে উঠি কাম সাম কৰি কিবা অলপ খাই ললো আৰু ইহঁত দুজনী পুৰা উঠি ৰেডি এজনী সৰু মাইনা উঠিছে তাইও আৰু ডাঙৰ মাইনা পুৰা ৰেডি মানে মোৰ লগত একেলগে মানে উঠিছে ইহঁতেও গতিকে এতিয়া আৰু পুৰা ৰেডি হৈছো যাবৰ কাৰণে চাহটো খালো খাই পেলাই গৈ থাকো এতিয়া কেব এখন বুক কৰিছো গতিকে সেইখন আহিলে আমি এতিয়া ওলাই যাওঁ আৰু গৈ পেলাই বাকি আপোনালোকক দেখুৱাই থাকিম আৰু ক'ত যাওঁ অলপ দেৰিকে গৈ আছো গতিকে চাই থাকিব এতিয়া ট্ৰেইনত উঠিলো বহুত গৰম লাগিছে আৰু ইমান গৰম পৰিছে নহয় ৰাতিপুৱাতে আৰু ট্ৰেইন ষ্টাৰ্ট হোৱা নাই 6:20 আমাৰ ষ্টাৰ্ট হ'ব ট্ৰেইনখন আৰু গোটেইবিলাক বহি লৈছো মাতে খালে ৰাতিপুৱাতে দুটাৰে দুটা পুৰা বিজি দুইটা কেলৰ আৰু এতিয়া ট্ৰেইন ষ্টাৰ্ট হ'ব আৰু লাহেকে 5 মিনিট মান আছে বহি লৈছো আৰু এচিটো চলিছে এতিয়াহে মানে অকমান গাটো ঠাণ্ডা পৰিছে নহ'লে একদম গৰমত থাকিব পৰা নাই বাকি আৰু আপডেট আপোনালোকক দি থাকিম ক'ত গৈ আছো অলপ লাহে লাহে গৈ আছো অকমান আমিও ইয়াতে ৰেষ্ট লওঁ ৰাতিপুৱাই যিহেতু বহুত সোনকালে উঠিয়ে মানে আহা গৈছে লৰালৰিকে আৰু বাচ্চালৈ অহাৰ কথা জানে বেগ চেগবিলাক থাকে গতিকে দেখুৱাই থাকিম চাই থাকিব তো আমি এতিয়া ফাইনেলি এনজিপি পালো আৰু ইয়াৰ পৰা আমি এতিয়া যাম দাৰ্জিলিং বহুত বেছি গৰম তো ভাবিলো আজি আমি ইয়াৰ পৰা তাইৰ অৱস্থা নোহোৱা হৈ গৈছে গৰমতে আৰু আজি এতিয়া যাম আমি তো তাৰ কাৰণে ইয়াৰ পৰা পেকেজ এটা লৈ ললো গোটেই মানে 3 দিনৰ কাৰণে গতিকে বলক গৈ থাকো আৰু আপোনালোককো দেখুৱাই থাকিম গাড়ীত গোটেইবিলাক উঠিলে এতিয়া মই উঠিছো আৰু আমি ফাইনেলি পাই গলো দাৰ্জিলিং ইমান বেছি ঠাণ্ডা ইয়াতে একদম ঠাণ্ডাতে কপি গৈছো আৰু হোটেললৈকে গৈ আছো এতিয়া গোটেইবিলাকে ইয়াতে আমাক নমাই দিলে গাড়ীখনত ইয়াৰ পৰা আৰু এই মল ৰোডলৈকে আৰু নাযায় ইয়াতে আমি খোজ কাঢ়ি যাব লাগিব গতিকে বলক গৈ থাকো আৰু আপোনালোকক দেখুৱাই থাকিম সো আমি এতিয়া দাৰ্জিলিং পাইছো দেখিছে এয়া ইমান ভিৰ মানুহৰ আৰু সবেই জেকেট চুইটাৰ পিন্ধি আছে আৰু আমি পুৰা বডি দেখাই পেলাই এনেকে যেনেকে ট্ৰেইনত উঠি আছিলো সেম ড্ৰেছতে আছো হোটেল গৈ এইবিলাক চেঞ্জ কৰি এইবিলাক উলিয়াব লাগিব আৰু সব ট্ৰলিৰ ভিতৰত সোমোৱা আছে আৰু শিলিগুৰিৰ পৰা আপোনালোকে দাৰ্জিলিঙলৈকে আহিলে তাত এনেকুৱা শেয়াৰ কৰিব পৰা গাড়ীবিলাক পায় 250 লয় পাৰ পাৰ্সন আৰু বাসো পায় বুলি গম পাইছো কিন্তু আমিতো পেকেজ লোৱাৰ কাৰণে তেওঁলোকৰ পৰা গাড়ীটো বাৰু আমাক দি দিছে তো আপোনালোকে তেনেকে আহিলে গম পাব আৰু বাকি আপোনালোকক দেখুৱাই থাকিম তো এতিয়া আমি অলপ ওলাই আহিছো আহি পেলাই ইয়াতে অকমান এনেকে বাহিৰতে কিবা কিবি খাব লৈছো বন্ধয়ে কৰিছে প্ৰায় দোকানবিলাক আৰু আমাৰ যিহেতু আহতে লেট হ'ল তো তাৰ কাৰণে বহুত বেছি আৰু ট্ৰেইনখন লেট হৈ গ'ল কাৰণে আমাৰ অকমান লেট হ'ল আৰু এতিয়া কিবা অলপ খাবলৈ আহিছো ইয়াতে খাই পেলাই মানে লৈ যাওঁ আৰু ৰুমত খামকে তো তাৰ কাৰণে পেকিং কৰিব দিছো আৰু বাকি ঠাণ্ডা আছে বহুত বতাহ মাৰি আছে এটা আৰু গুৱাহাটীতো ইমান গৰম তাৰ কাৰণে আমি আহিলো মানে ইয়াতে বহুত বেছি ঠাণ্ডা হয় গতিকে ভাল লাগিছে তাৰ কাৰণে তাত ইমান গৰম পাইছো আৰু এতিয়া ফ্ৰেছ হৈ পেলাই অকমান ওলাই আহিলো আৰু বাকি আপোনালোকক কাইলে দেখুৱাম ক'ত যাওঁ ক'ত কৰো দেখুৱাই থাকিম আৰু আজি প্ৰায় একদম ৰুম মানে আমি মল ৰোডৰ লগতে আমাৰ হোটেলটো গতিকে হোটেলখন মই বাৰু পিছতকে দেখুৱাম আপোনালোকক আৰু এতিয়া ইয়াৰে পৰিৱেশটো দেখাবলৈ নাই পুৰা অন্ধকাৰ হৈ গৈছে মানে লাহে লাহে দোকানবিলাক বন্ধ কৰি আছে আৰু আমি এতিয়া খোৱাটো লৈ পেলাই হোটেললৈকে যাওঁ গোটেইবিলাক তাতে আছে আমিও খাম গৈ পেলাই আৰু এতিয়া পেকিং কৰিব দিছো বাকি আৰু দেখুৱাই দিম